2018 বৰ্ষৰ জুন মাহৰ আজিৰ দিনটোতে কাৰ্বি আংলঙত সেউজীয়া বুটলিবলৈ গৈ তাৰে নৰপিশাচৰ হাতত নিহত হোৱা অভিজিত নাথ আৰু নীলোৎপল দাসৰ মৃত্যুবাৰ্ষিকীত তেওঁলোকলৈ অশ্ৰু অঞ্জলি নিবেদন কৰি মোৰ এই কবিতাটো উৎসৰ্গা কৰিলোঁ। কাৰ্বি পাহাৰৰ আৰ্তনাদ, কথা আৰু আবৃত্তি অতুল বৰগোহাঁই। ইমান বৰ্বৰ বুলি ভবা নাছিলো তহঁতক, ভবা নাছিলো কাৰ্বি পাহাৰৰ সৌ সেউজীয়াবোৰৰ মাজত লুকাই আছে বুলি হিংসাৰ দাবানল, যি তেজৰ চুমাত মানৱতাৰ সীমা চেৰাই যাব পাৰে। আমি জাতি ভাইহঁতে কি ভাবো জানো, পাহাৰৰ সৌ সেউজীয়াবোৰৰ দৰেই তহঁতৰ মনবোৰো কোমল আৰু সহজ সৰল। জনা নাছিলো ইমান বৰ্বৰ বুলি আগতে, ভবা নাছিলো কাণেৰে নুশুন বুলি তহঁতে, জনা নাছিলো চকু থাকিও কণা বুলি তহঁত। চকু থকা হলে দেখিলিহেঁতেন তেজেৰে তুমুৰলি দুটি ডেকা, কাণ থকা হলে শুনিলিহেঁতেন মই অসমীয়া হয়, মই অসমীয়া ডেকা বুলি কাকতি কৰা ভৈয়ামৰ নিষ্পাপ মানুহকেইটাৰ কাতৰ বিননি। তহঁতে নুশুনিলি, তহঁতে নেদেখিলি তেজৰ নদীত গা ধোৱা দুটি দেহা, দেখিলি মাথো অন্ধবিশ্বাস আৰু উৰা বাতৰিৰ দপ দপকৈ জ্বলি থকা একুৰা জুই, য'ত শেষ হৈ গ'ল এটা আধা লিখা গান। বনৰীয়া শব্দবোৰ বিচাৰি গান এটা সৃষ্টি কৰাৰ সুখ তহঁতে নুবুজিবি, সেউজীয়াবোৰ বিচাৰি সুৰ এটা হ'ব খোজা মানুহকেইটাক তহঁতে তেজৰ ফাকু সানিলি। কি বুজিবি তহঁতে সুৰৰ মাজত সেউজীয়া হোৱাৰ সুখ? ভবা নাছিলো তহঁত ইমান পাষাণ হৃদয়ৰ বুলি, ভবা নাছিলো তহঁতে চকুৰে নেদেখ বুলি, ভবা নাছিলো তহঁতে কাণেৰেও নুশুন বুলি, ভবা নাছিলো জীৱশ্ৰেষ্ঠ মানুহ ইমান তললৈ যাব পাৰে বুলি। আজি উদাহৰণ হৈ ৰলি ভাইহঁত, আজিও উঠেনে বাজি তহঁতৰ কাণত তেজৰ কামিজ পিন্ধা মানুহকেইটাৰ শেষ কথাকেইষাৰ? আমি অসমীয়া হয় ভাইহঁত, আমি অসমীয়া, তহঁতে আমাক নামাৰিবি।